নমস্কাৰ। দেৱালীৰ দিনা হাতত ফটকাৰ মোনাটো লৈ ফুৰা কণমানিকেইটাক লক্ষ্য কৰি ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম দেৱালী ভৰা মোনা। নহয় ই এটা সাধাৰণ মোনা, সপোন সপোন লগা, ধন সোণেৰে যেন ঠাহ খোৱা, এই মোৰ সপোনৰ দেৱালীৰ মোনা। মোৰ বাবে ই বৰ গধুৰ, হেপুচি ফুৰিছো লৈ বহু দূৰ। ই যে মোৰ দেৱালীৰ হেঙুল হাইতাল, কতৰ যে ভাঙিছো টোপনিৰ জাল। দিঠকত চুই চাওঁ, সপোনত ফুটাই যাওঁ, ডাঙৰৰো দেখো লোলুপ চাৱনি, নিমিষতে যেন নিব সকলো মোনাটো ফালি চিৰি। তেওঁলোকৰ পিছে আশা হ'ব মিছা, আশাৰ জুইত ছটিয়াম পানীৰ চেঁচা। ফুটাব নোৱাৰিলে ৰাখিম সাঁচি, তথাপি নুখুলো মোনাৰ গাঁঠি। ধন্যবাদ।